Hello everyone. আজি মই এই প্লেটফৰ্মত ক'ব খুজিছোঁ মোৰ ভাল লগা এজন বিশেষ ব্যক্তিৰ বিষয়ে নিজে জনা দুটিমান কথা যিজন ব্যক্তিৰ আচলতে মই ভীষণ অনুৰাগী এই ব্যক্তিজনে যোৱা 28 মাৰ্চ তাৰিখে নিজৰ টুইটাৰ একাউণ্টৰ যোগেদি যেতিয়া ঘোষণা কৰিছিল কোভিডৰ বিৰুদ্ধে যুঁজখনত ভাৰত চৰকাৰলৈ বুলি তেওঁলোকৰ গ্ৰুপৰ তৰফৰ পৰা 1500 কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা তেওঁ লগতে কৈছিল At this moment, the need of the hour is greater than any other time. হয় মই ক'ব বিচাৰিছোঁ মোৰ দৰে লাখ লাখ অনুৰাগী থকা বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ কথা যিজন ব্যক্তিয়ে 2000 চনত পদ্মভূষণ আৰু 2008 চনত পদ্মবিভূষণ বঁটাৰে সন্মানিত হৈছিল 19 শতিকাৰ মাজভাগতেই জামছেদজী নুছৰানজী টাটাই প্ৰতিষ্ঠা কৰা ব্যৱসায় দৰাবজী টাটা আৰডি টাটা আৰু জেআৰডি টাটাৰ দিনত চমকপ্ৰদ সাফল্য পাবলৈ সক্ষম হৈছিল আৰু শেহতীয়াকৈ ৰতন টাটাৰ কাৰ্যকাল চোৱাত ই বিশ্বজোৰা খ্যাতি অৰ্জন কৰিবলৈ সমৰ্থ হৈছে বিশেষকৈ যেতিয়াৰ পৰা ই বিভিন্ন বিদেশী কোম্পানীসমূহ কিনি ল'বলৈ সক্ষম হৈছে উদাহৰণস্বৰূপে টেটলি টি কোৰা ষ্টীল জেগুৱাৰ লেণ্ড ৰোভাৰ কাৰ ব্ৰিটিছ সল্ট ইত্যাদি 2018 চনৰ এক সমীক্ষা মতে বিশ্বজুৰি প্ৰতিদিনে প্ৰায় 45 মিলিয়ন কাপ টেটলি চাহ সেৱন হয় যাৰ ফলত টাটা গ্লোবেল বেভাৰেজ পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ চাহ কোম্পানীত পৰিণত হৈছে আকৌ ব্ৰিটিছ সল্টৰ দৰে এটা কোম্পানীক নিজৰ কৰি লোৱা তাকো গান্ধীজীৰ দাণ্ডী যাত্ৰাৰ কেৱল মাত্ৰ 80 বছৰৰ পিছত যি দাণ্ডী যাত্ৰাৰ উদ্দেশ্য আছিল ব্ৰিটিছৰ কঠোৰ লোন আইনৰ প্ৰতিবাদ কৰা ই নিশ্চয়কৈ এক উল্লেখনীয় সাফল্য নহয় জানো এয়া কেৱল আছিল দুটা মাত্ৰ উদাহৰণহে বিশ্বৰ প্ৰায় 150খন দেশত 7 লাখতকৈও অধিক কৰ্মচাৰী টাটাৰ বিভিন্ন উদ্যোগসমূহত জড়িত হৈ আছে কোনটো ক্ষেত্ৰৰ লগতনো টাটা জড়িত নাই গাড়ী নিত্য ব্যৱহাৰ্য সামগ্ৰী প্ৰতিৰক্ষা বিত্ত বিমান সেৱা অতিথি সেৱা আইটি সেক্টৰ টেলিকম ইত্যাদি বিভিন্ন ক্ষেত্ৰৰ লগত টাটা জড়িত হৈ আছে এই টাটা গ্ৰুপৰ প্ৰতি মানুহৰ সন্মান মূলতঃ তেওঁলোকৰ মানৱ সেৱাৰ মনোভাৱৰ বাবে জানিব পৰা মতে তেওঁলোকে নিজৰ লাভৰ 66% বিনিয়োগ কৰে স্বাস্থ্য শিক্ষা আদি সেৱাসমূহৰ বিকাশৰ কাৰণে এই বিশিষ্ট ব্যক্তিজনক ৰতন টাটাক এবাৰ এটা সাক্ষাৎকাৰত সোধা হৈছিল তেওঁৰ পূৰ্বসূৰী টাটা গ্ৰুপৰ অধ্যক্ষ জেআৰডি টাটাৰ পৰানো কি লাভ কৰিছে হোৱাট হেজ হি কেৰিড ফ্ৰম জেআৰডি টাটা তেওঁ উত্তৰত কৈছিল দ্য চেন্স অফ জাষ্টিছ নীতি আৰু মানুহৰ লগত থাকিবলৈ টু বি গুড কৰ্পৰেট চিটিজেন্স অৰ্থনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে মানৱীয় মূল্যবোধক বিসৰ্জন নিদিবলৈ এনে এজন ব্যক্তিৰ পৰা আমি নিশ্চয়কৈ বহুত শিকিবলগীয়া আছে যি কি নহওক এই বিশিষ্ট ব্যক্তিজনৰ এটা শেহতীয়া সাক্ষাৎকাৰ চাবলৈ পাইছিলোঁ য'ত কোভিড আক্ৰান্ত সময়খিনিত নপুৰণি উদ্যোগীসকলৰ প্ৰতি তেওঁ কিছু বাৰ্তা দিছিল তেওঁ কৈছিল এইটো হৈছে জীৱনৰ প্ৰথম অভিজ্ঞতা য'ত অনুভৱ কৰিছোঁ দেৰ ইজ নো প্লেচ টু গো যাবলৈ কোনো ঠাই নাই আমাৰ এটা সিদ্ধান্তই পৃথিৱীৰ কেৱল এটা অংশৰ ওপৰত নহয় গোটেই পৃথিৱীৰ ওপৰতে প্ৰভাৱ পেলাব পাৰে ঘৰৰ ভিতৰত বহি আমি আচলতে সেই অন্ধকাৰৰ পৰা শত সহস্ৰ যোজন আঁতৰত আছোঁ য'ত আছে কেৱল হতাশা বুভুক্ষা পৰিয়াল প্ৰিয়জনৰ সৈতে বিচ্ছেদ ইত্যাদি তেওঁৰ মতে এই সময়খিনি উদ্যোগীসকলৰ কাৰণে তীব্ৰ প্ৰত্যাহ্বানপূৰ্ণ কিয়নো উৎপাদন ব্যাপকভাৱে হ্ৰাস পাইছে কিন্তু ই এক নতুন অভিজ্ঞতাও দিছে তেওঁৰ মতে যুৱ উদ্যোগীসকলে এই সময়খিনি নিজৰ উদ্ভাৱনী শক্তি বিকাশৰ সুবৰ্ণ সুযোগ বুলি গণ্য কৰিব লাগে নিজকে অল্ড ফেশ্বন বুলি কৈ তেওঁ কৈছে যে অতদিনে কলম কাগজৰ সৈতে অভ্যস্ত হোৱা হেতুকে তেওঁৰ কাৰণে ডিজিটেল স্ক্ৰীনৰ এক্সপিৰিয়েন্স তেনেই নতুন বুলি সমস্যা সমাধানৰ সদিচ্ছাৰে নিশ্চয় সকলোৱে এই প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰিব বুলি তেওঁ বিশ্বাস কৰে বৰ্তমান পৃথিৱীত চলি থকা আৰু সাধাৰণ যেন ভাৱ হোৱা বহুত কথাই অতীজতে মানুহৰ কল্পনাৰ অগোচৰ আছিল আগতেও বহুত আৱিষ্কাৰ আৰু উদ্ভাৱনৰ মূলতেই আছিল ক্ৰিটিকেল সময় দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিজ্ঞানৰ আৱিষ্কাৰসমূহৰ ক্ষেত্ৰত ব্যৱহাৰৰ ক্ষেত্ৰত হোৱা ভুলবিলাক স্বীকাৰ কৰি লৈও এই কথা মানিবই লাগিব যে বিজ্ঞানে সেই সময়তে সুকীয়া উচ্চতাত আৰোহণ কৰিবলৈ সক্ষম হৈছিল তেওঁৰ মতে কোনে জানে বৰ্তমান সময়ৰ চিন্তা চৰ্চাই এনে আৱিষ্কাৰ জন্ম দিব যাৰ ফলত এজন ডাক্তৰে
ভৱিষ্যতে ছান ফ্ৰান্সিস্কোত বহি থাকিয়েই মুম্বাইত চাৰ্জাৰী কৰিবলৈ সক্ষম হ'ব। তেওঁ বিনিয়োগকাৰীসকলৰ উদ্দেশ্যেও এটা বাৰ্তা দিছে। তেওঁ কৈছে যে বিনিয়োগকাৰীসকলে বিনিয়োগ কৰোঁতে এটা কথা ভাবিব লাগিব যে আমি এই কোম্পানীটোক ছাপোৰ্ট কৰিছোঁ কিয়নো তেওঁলোকে কিবা এটা নতুন কৰাৰ প্ৰয়াস কৰিছে। বিনিয়োগ কৰাৰ ই সঠিক সময় নহয় বুলি পিছ হুহুকি আহিলে নহ'ব। তেওঁ কৈছে কোনে জানে বৰ্তমান সময়ৰ চিন্তা চৰ্চা উদ্ভাৱন আৰু আৱিষ্কাৰৰ কাৰণে হয়তো ভৱিষ্যতে আমি গৌৰৱ কৰিম আৰু ইজনে সিজনক কম এইখিনি কামনো আমি আগতে কিয় কৰা নাছিলোঁ যে এটা 1 গ্ৰাম ওজনৰ ভাইৰাছেহে আমাক এইবোৰ কৰিবলৈ বাধ্য কৰিবলগীয়া হ'ল বুলি। কিমান মটিভেটিং নহয়নে বাৰু? I respect this man a lot. If you too are a Tata fan like me, why don't you just give me a like? Thank you so much. Hope to see you soon. Bye.